দিম আজি চলিটো গোটাই পিঠি চামৰা হ'লে আৰু এই তামুলিটো চলা আজি এক কথা দিহে এৰিম চলা সদায় সদায় চলিটো এখন বাজনা পাতিছি আজি দিহে এৰিম আই চলি উঠ তই এটা সদায় সদায় কি কৰি পাই থাকা নো হা উঠ তই নেগলি হ'ব নেকি যাবাই লাগিব আজি যাবাই লাগিব হা তই ঘৰত নাযা তই সদায় সদায় এখন বাজনা বাচ্ছা আই তামুলি অলে তই অলে ক'ত মৰলি তই আই তামুলি ক'ত মৰলি তই না গিয়া অলে কি হৈছে কাৰ ঘৰত জুই চেং কৰি মোৰ মাইও ইনকা বাৰি ফেলে হা ঘৰতে জুই লগাইছা তই হা তোৰ পুতেৰে যে মোৰ আপিটো সদায় সদায় লৈ আহে তই কি বুলি ভাবছা মোৰ আপিটো সদায় সদায় ৰাখা খুচ্ছা তই ইয়াতে হা মই নিতৰ কৰি ৰাখা খুচ্ছা মোৰ আপিটোকো তোৰ এইকেইটাই দি হনাই তোৰ এই দুটাই দি হনাই মোৰটোকো তই ৰাখা খুচ্ছা হা হাতী চালা হেংগে কৈছে তোৰ চলিক মই নাৰখো লৈ যা তোৰ চলি হেংগে দান ঘৰ বেগ গেলি হা লৈ যা তোৰ চলটো আবাৰে মোৰ চলটোৰ জন নামে গেছি কাটি লৈ যা তোৰ চলি নাৰখো মই তোৰ চলিক ৰাখি পেলাই মোৰনো কি ভাল দাল হৈছি টাংকাটি বুলি কৈছা হা হাতী হা পেটলি চালা কাই টাংকাটি বুলি কৈছা চিনি যো চলি আ ঘৰত যো ইমান জ্বৰ উঠিছে পাপোৰ ইমানো ক'ত খোৱালো ইমান ডাক্তৰ তাকে নিবি তথাপি ভালে পোৱা নাই পাপা তই ঘুমাই থাক দে মই গাঁৱৰে ডাক্তাৰ নি বাইদেউ এটা আছে নহয় তোক মাতি ল মই যাওঁ ৰ তই ঘুমাই থাক দে ৰ আহকচোন বাইদেউ চাক আহিছোন কিমান জ্বৰ উঠিছে জাল লগবা খুচি তাৰ লগ বান্ধি দিব নহ'লে বয়া হব যি খাবা খুচি খাবা দিব তাৰমানে ঘৰতে টেকলি বয়া হব লগ আছে লগৰ লগত লগ হবা দিব মনত বহুত কষ্ট পাই আছে সি একোৱে খানাই কালিৰ পৰা একো খানাই বাচ্ছা আজি কিবা অলপমান খুৱাই দেও ৰ হে মা মনুৱে অলপমান কিবা খাই বাচ্ছা হয় তই দাইদেৰ হাতৰ নাম পাহিৰবাই পাৰা নাই তাৰমানে হা দাইদেৰ হাতৰ লগ হবা দিম বুলি ভাবছা নেকি তোক আৰু দাইদেৰ হাতৰ লগ হবা নেদা খা কিবি অলপমান তই নাখলি হ'ব নেকি তই খাবাই লাগব হে ভগৱান ৰহিলে বনিয়ে বনি ধৰি থাক পেলাংগে যাওঁ আমি ডাঙৰ এতিয়া কাজিয়া কৰিলে কি হ'ব মোৰ আপাটো যি জ্বৰ উঠছি ডাক্তাৰনীক মাতিছিলোঁ আমাৰ যে ছাৰ ডাক্তাৰ নিবাই আছে মাতিছিলোঁ ডাক্তাৰ নিবাই কৈছি আপিটোৰ লগত আমাৰ আপাটোক লগ লাগব দিছি নহ'লি বোলে ঔষধেদি ভাল নাপে বনি হে তামুলি বাই মোৰ আপিটো দেখিছা না কালিৰ পৰা একো খনাই আজি মই অলপমান বোলো হৰলিক্স পানী গুলি দেও এই নাখে দেখিছা না বাচ্ছা কালিৰ পৰা সুখে খিনে গেছি কেনাই হৈ গেছি মুখখন হৈ দে আমি একো কথা ধৰি থাকিব নালাগে আচলমতে গম পাইছা না দে হ'ব দে হৈ দে বাই যচোন যত নপাকাই গেলে যাম যাওঁ মই বাতিটো থৈ যাওঁ ৰ ৰঙিলে চাইছোন দাই দেখ মাতচোন এতিয়া মোৰ জ্বৰ ভাল হৈ যাব দে জলি তাবি খেলো বাই তই ধন্যবাদ খিবি দে আকৌ কথায়ে আমি এনেকে লাগবাও লাগব দে কেতিয়াবা ভালো হ'বা লাগব সেই বুলি আমি চলি দুটাক আমি আজিৰ পৰা আমি দুধ নকৰো দে আৰু হৈ দে বনি ধৰি নাথকিবি দে আকৌ কথা বনি হাই সো আপোনালোকে ফাইনেলি আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আমাৰ আজি এই ভিডিঅ'টো কাহিনী আমি নিজেই বনাইছোঁ আৰু জীৱনত সকলো চব মানুহৰে ঘাট প্ৰতিঘাত থাকে হাঁহি কান্দোন আৰু হাই কাজিয়া মিল চব থাকে গতিকে আজি আমাৰ ভিডিঅ'টো দি এয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে সকলোৰে ঘৰত কাজিয়া থাকে সকলোৰে ঘৰত কাজিয়া হয় ল'ৰা ছোৱালীক লৈ যাতে কোনেও এনেকুৱা নকৰে সেয়ে আমি বুজাব চেষ্টা কৰিছোঁ কাৰণ আমি ডাঙৰ আমি বুজি নাপাওঁ কিন্তু ল'ৰা ছোৱালীয়ে বহুত মনত কষ্ট পায় সেইটোকে আমি বুজাব বিচাৰিছোঁ গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব লাইক শ্বেয়াৰ কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই